हाय फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मोर भिडिओत आपनालोকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? আৰু এতিয়া সক মই ৰাতি ডিনাৰ বনাব লৈছো। মোৰ গ্যাস শেষ হৈ গ'ল, তেনেহলে সিলিন্ডাৰ ফিট কৰি লওঁ ৰেগুলেটৰ। তাৰ পিছত মই মাছ কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এনেতো মাছ সবে বনাব জানে, কিন্তু মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া সব মাছ, সৰু সৰু মাছ হয়। তেনেহলে এই ভিডিওটো চাই থাকিব। সব আমি গ্যাস জ্বলালো, এতিয়া দিম তেল। আমি মাছত মেথি দিম, অকণমান মেথি দিম। আৰু এই সব মছলা, ইয়াত মই সৰিয়হ দিছোঁ, নহৰু, জিৰা গুড়ি আৰু হালধি। আৰু এটা ডাঙৰ চাই পিঁয়াজ কাটি থৈছোঁ, পিঁয়াজটোও দিম। এনেকা আৰু বিলাহীও দিম। এনেকা বনাই খালে বহুত টেষ্টি হয় সৰু সৰু মাছ। তেনেহলে চাই থাকক। আমাৰ মেথি ব্ৰাউন হৈ গ'ল, এতিয়া মছলা দি দিওঁ। এতিয়া ভালদৰে ভাজি ল'ম মছলা। আৰু এয়া সব এক সাইডে ব্ৰইলাৰটো বইল কৰি আছোঁ। আমাৰ দোকানে আছে ব্ৰইলাৰ, সেইকাৰণে সদায় আহে। বৰ্তমান দোকান এতিয়া বন্ধ আছে, ফিছ মাৰ্কেট, চিকেন মাৰ্কেট বন্ধ আছে। তথাপিও কাটি কিনে বিকে আৰু ঘৰতে কাটি বিকেগে। সেইকাৰণে সদায় অলপ বনাই, সদায় ৰাতি মোৰ হাজবেণ্ডক লাগেই। আৰু মোৰ ছোৱালীয়ে খাই ভাল পায় লেগ পিচ, তাক লেগ পিচ লাগে। আৰু মই শাক পাচলি খায়ে ভাল পাওঁ। মই মছলাটোত জিৰা গুড়ি ক'লোঁ, কিন্তু ধনিয়া গুড়ি নাই খোৱা। ধনিয়া গুড়িও দিছোঁ আৰু জলকীয়া গুড়ি দিছোঁ। আৰু জ্বলা যাতে আমি নাখাওঁ সিমানকৈ অলপ দিছোঁ। এতিয়া আমাৰ মছলা ভজা হৈ গ'ল, এতিয়া মাছ দিম। মাছটো দিম, অকণমান লৰাই দিম। এইটোতে দি দিম পিঁয়াজ কাটি থৈছোঁ। পিঁয়াজটো অলপ মিহি মিহিকৈ কাটিব, বেছি শকতো নহয়। হৈ গ'ল, এতিয়া দি দিম পানী। এয়া সব পানী দি দিলোঁ, এতিয়া ঢাকি দিম। এইটো মাছত আমি গ্ৰেভি নথওঁ, শুকুৱাই দিম। এনেকৈ বনাই দিম, খাই চাব, খুবেই টেষ্টি হয়। এয়া সব এতিয়া বিলাহী দি দিম। মোৰ মানুহজনে দি আছে, মোক হেল্প কৰি দিয়ে। এতিয়া হৈ গ'ল, এতিয়া চাই থাকিব ভিডিঅ'টো। আৰু এয়া সব ফ্ৰেণ্ডছ, আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এনেকৈ বনাই খাই চাব এবাৰ, বহুত ভাল লাগে। আৰু ৰেচিপিটো কেনেকুৱা হ'ল কমেণ্টত জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন কোনোবা যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়ালৈকে বাই বাই।